মানে যেতিয়াই মাতোঁ ৰাইজৰ মানুহকেইটা সদায় যাওঁ প্ৰায় বেছিভাগ এতিয়া 7 আৰু 8 এইখিনিতে ওলাই আছে তাতে ফেন্সিংটো তাতে তেতিয়া কমিউনিটি মেইনটেনেন্স ফেন্সিং কৰা হৈছিলে এতিয়া যোৱাকালি মই ভিতৰত আছিলোঁ জংঘলত 11:30 বজাত তেতিয়া আমি দেখা পালোঁ যোৱাকালিহে লাইনটো ঠিক কৰিছে অলপ আৰু সিহঁতে 7টামান বজাত আমাক খবৰ দিছে মোৰ ষ্টাফকেইটা যোনে বাউণ্ডাৰী ডিউটি মাৰি আছে সিহঁতে কৈ আছে 7টা হাতী ওলাব চেষ্টা কৰি আছে আমি খেদিব গৈছোঁ তাৰপিছত সিহঁতেও চেষ্টা কৰিছে এইটো মাৰিছে তাৰপিছত অলপ ৰাইফল গুলি ফুটাব হৈছে হাতীকেইটাৰ কাৰণে তাৰপিছত আমিতো এইটো স্কুল যে ভাঙিছে বুলি কমপ্লেইন দিছে আমি এইটো ফৰৱাৰ্ড কৰি দিওঁ ওপৰলৈ সিহঁতে প্ৰচেছেদি হৈ যাব বাকীখিনি যি ভাঙিছে চৰকাৰৰ যি কিবা ক্ষতিপূৰণ চব আমি ফৰৱাৰ্ড কৰি দিম আমি যি কৰিব লাগে আমি চব কৰি দি আছোঁ আমাৰ স্কুলৰ নামটো 8 নং গজনপুৰী জেৱাৰী প্ৰাথমিক বিদ্যালয় আজি ৰাতি 1:17 2টা হাতী আহি আমাৰ ৰান্ধনী ঘৰবিলাকে ভাঙি ফুঙি সব চাউল বাচন বৰ্তন আৰু এই খেলাৰ কিবা মেটেৰিয়েল এইগিলা চুৰ মাৰ সব ফেলাই দিছে আৰু ভাঙিছে আৰু এইফালে স্কুলৰ দক্ষিণেৰ ৱাল আছে ৰাউণ্ড বাউণ্ডাৰী এই ৱালটো ভাঙি সোমায়া এনেকুৱা ক্ষতি হৈছে আৰু দোকান খোৱাৰ ৰিংগিলা ফেলাই দিছে কাৰেণ্টৰ ছিঙি ফেলাই আগত মানে সোমায়া ক্ষতি কৰিছে কিতাপ চাউলটো 4 বেগ আছিলে এটা নষ্ট সেইকাৰণে মই আশা কৰি যে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছাৰৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা সোনকালে আমাৰ ভাত ৰান্ধাৰ ব্যৱস্থা ঘৰ বনাই দিব লাগে ল'ৰা ছোৱালী আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী টোটেল 86 জন ল'ৰা ছোৱালী আছে সেইকাৰণে ডেইলি আমি ভাত ৰান্ধি মিড ডে মিলত খুৱাব লাগে আৰু হিচাপ দিব লাগে সেইকাৰণে মই আশা কৰি যে ফৰেষ্ট বিভাগৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে ফৰেষ্ট বিভাগৰ পৰা আমি আজিলৈ 93 পৰা আমি ইয়াতে বসবাস কৰিছে তথাপি একবাৰো অনুদান বা কিবা বস্তু দিয়া আমি দেখা নাই আগৰ যোৱা বছৰ মোৰ ঘৰত ব্যক্তি ভাগঘৰ ভাঙি দিছে সিহঁতৰ আনিয়া মই ফটক মানে ফটক লৈ দিছিলোঁ আৰু নিজে চাই গিছে দিয়া নাই একো ব্যৱস্থা নলয় সেইকাৰণে আমি আশা কৰে আমাৰ ৰাইজে বা আমাৰ পাব্লিকে বসবাস কৰি খাবলৈ শান্তিভাৱে থাকিবলৈ এই হাতীৰ উপদ্ৰৱ মানে শান্তি থাকিবৰ জনে কিবা ব্যৱস্থা কৰি দিব লাগে মোৰ এইখিনিতে